ৰাইজক আমাৰ আৰক্ষী বিভাগৰ পৰা শ্লোগান দিব বিচাৰিছোঁ। অহা 9 এপ্ৰিলত যিটো আগন্তুক বিধানসভা ইলেকশ্যন হৈ আছে, সেইটো সাধাৰণ ৰাইজে, সাধাৰণ নাগৰিকে নিৰ্ভয়েৰে আমি আগবাঢ়ি আহোঁ, অভিলেখ ভোটদানেৰে অসমৰ সুনাম গঢ়ো। এইটো হ'ল আমাৰ আৰক্ষী বিষয়াৰ ফালৰ পৰা শ্লোগান। নিৰ্ভয়েৰে আমি আগবাঢ়ি আহোঁ, অভিলেখ ভোটদানেৰে অসমৰ সুনাম গঢ়ো। বেছি ভোটদান হ'ব লাগে, সুশৃংখলভাৱে হ'ব লাগে। এইটোৱে আমাৰ আজি আমাৰ শ্লোগান। থেংক ইউ।